তিন ৰাতি চাফাৰ কৰি কেনে ফাইনেলি পাই গ'লোঁ গোৱা। অ'কে গাইজ, এতিয়া আমি মাৰগাঁও ষ্টেচন আহি পালোঁ। তো এতিয়া আৰু যাব লাগিব বাছ ষ্টেচনত, সেইটো মাৰগাঁও ষ্টেচন হয়। আৰু গাইজ পুৰা একদম হালত খাৰাপ, তিন ৰাতি চাফাৰ কৰি কেনে ফাইনেলি পাই গ'লোঁ গোৱা। তো এতিয়া চকত যাব লাগিব আৰু গৈ আছোঁ। এতিয়া আমি গোৱা আহি পালোঁ মাৰগাঁও। আগত আছিলে ভাস্কোডাগামা, এতিয়া মাৰগাঁও ষ্টেচন আহি পালোঁ আমি। এতিয়া যাব লাগিব আৰু গোৱা চক। অ'কে গাইজ, তো আমি এতিয়া ইয়াতে থাকিলেও কি বুলি কয় ক'ভিড টেষ্ট কৰিব নেকি, তো চাই লওঁ কি কৰে কি নকৰে। দেখাই আছোঁ মই চব ডিটেইলছ দি আছোঁ ইয়াৰ পৰা। তো পূৰা লাইনত থাকিব দিছে ইয়াতে। ঠিক আছে, এনেকুৱা ক'ভিডৰ হ'ব লাগে নেকি, তো এনেকুৱা হ'ব লাগে। তো এতিয়া ক'ভিডটো চেক কৰি কেনে যাই আছোঁ আৰু চাই থাকিব। অ'কে গাইজ, মানে ক'ভিডৰ কাৰণে বহুত ষ্ট্ৰিক্ট হয়। তো এতিয়া এইখন কাৰ্ডখন চাব, ভেকচিন কাৰ্ডখন। তো গাইজ বহুত লাইন লাগি আছে আৰু মানুহ পূৰা ধেমালি ঢেৰ মানুহ আছে গাইজ। এতিয়া আৰু ইয়াৰ পৰা ওলাই যাওঁ সেইটো ভাবি আছোঁ আৰু। চলা এইখনৰ কাৰণে ৰখি আছোঁ, এইখন দুখাই কেনে যাব লাগে এতিয়া আৰু। এই অ'কে গাইজ, ফাইনেলি মই টেষ্ট চেকখন কৰি ল'লোঁ। তো এতিয়া ৰিপৰ্টটো দুখাই কেনে এবাৰ যাই আছোঁ আৰু। পিছত গাইজ এইখনৰ কাৰণে পূৰা একদম আধা ঘণ্টা ৰখিলোঁ। তো এতিয়া ফাইনেলি আৰু হৈ গ'ল আৰু। এতিয়া কি কৰিব, কি হ'ল এতিয়া হৈ গ'ল, ভৰাই ল'ম। মোৰতো বেগ হ'ল, জেপতে যাব না। কোভিডৰ কাৰণে বহুত এতিয়া জাম হৈ আছিলে। দোকানো চেলেঞ্জত দিছোঁ, নহ'লে এণ্ট্ৰি নাই এতিয়া গোৱাত। আহিলে যদি বাইচাঞ্চ কেতিয়াবা ঘূৰিবলৈ আহা না ফুৰিবলৈ আহা, সদায় দিলে ক'ৰবাত দিলে তেতিয়া আহি। তো এতিয়া আমি মাৰগাঁও ষ্টেচনৰ পৰা আহি কেনে তো এতিয়া এই বাছ ষ্টেচন ধৰিব লাগিব। বাছ ষ্টেচনলৈ গৈ আছোঁ আমি এতিয়া। তো বাছ ষ্টপ আছে বোলে অকণমান আগত, তো যাব লাগিব। অ'কে গাইজ, ইয়াতে এনেকুৱা গৰম মানে পূৰা একদম জেকেটটো খুলি কেনে বেগত লৈছোঁ, তথাপিতো পূৰা গৰম লাগি আছে। কৰিংটো পিন্ধি আছোঁ, তথাপিতো পূৰা একদম ঘামি গৈছে। তো বহুত গৰম। তো এতিয়া গৈ আছোঁ আৰু এনেকৈ, আৰু ৰ'দটো তামাম একদম। ইয়াতে মোটামুটি 50ৰ ওপৰত চেলচিয়াছমান গৰম আছে কিন্তু না, ইয়াতে বহুত গৰম পূৰা, বহুত গৰম। আমাৰ অসমৰ নিচিনা নহয়। তো গৈ আছোঁ আৰু এতিয়া বাছ গৰম হ'লে গৰম নালাগে ইয়াতে। অঁ সেনেকুৱা সেইটো হয় গৈছে মানুহজনে তামান চলি থাকে না। অঁ তো এতিয়া ফাইনেলি গোৱাত, মইতো ফাৰ্ষ্ট টাইম গোৱাত আহিলে মইতো পাগলা হৈ গৈছোঁ। ইমান ভাল আছে জেগাখিনি। মইতো পাগলা হৈ গৈছোঁ। মই গোৱাত এবাৰো আহি পোৱা নাই, প্ৰথমবাৰ অসমৰ বাহিৰত গোৱাত আছোঁ। আৰু ভালে যে আহি যে পালোঁ আৰু গাইজ আমি ভালে আহি পাইছোঁ। আৰু গাইজ এটা ঘটনা হৈ গৈছে আমাৰ ট্ৰেইনত। কি হৈছে সেইটো ভিডিঅ'টো দিলে পাছত ভিডিঅ'টো মই দেখাম। तो चाचा हमको पूरा धोखा देके चला गया ना। तो चाचा लोगों को हमने दे दिया खाना। तो कोई बात नहीं है, खाते हैं। तो हम लोग दूसरा पहले 2 लिया था। हाँ पहले 2 लिया था, तो 200 रुपया देने के बोला था। तो हमारे पास उतना नहीं है, तो 500 रुपया दे दिया। उन्होंने 500 रुपया लेके चला, वापस से नहीं आया। और खाना के मछली बोल के सूद बोल के सादा खाना दे दिया हम लोग को। चाचा खा, कुछ नहीं, ठीक है खा लो। तो गाइस কি হ'ল মানে, তো আমি এতিয়া খানা অৰ্ডাৰ কৰিছিলোঁ ৰাতি, মোটামুটি এতিয়া 10টা বাজিছে। তো আমি খানা অৰ্ডাৰ কৰিছিলোঁ। তো আমাৰ লগত খুচুৰা পইচা নাছিলে, কি বুলি কয় অনলি 500 টকীয়া নোট আছে। তো গাইজ এই 500 টকাৰ নোটটো কি হ'ল মানে সি খুচুৰা কৰি কিনে লৈ আহি কিনে ল'ব গ'ল। কিন্তু আমাৰ কি বুলি কয়, আমি আৰু চব খোলা মানুহ না, তো আমি আৰু সেনেকুৱা নাভাবোঁ যে আমাৰ চব আমি ভাবোঁ যে কি চবে খোলা নেকি, নিজৰ মানুহ আৰু বিশ্বাস কৰিবতো লাগিবই না। এই ফটকে যাই কেনে খুচুৰা কৰি লৈ আহিম বুলি কৈছিলে, কিন্তু হয় গাইজ অলপমান মানে আমি গম পোৱা নাছিলোঁ। অলপমান বেয়া লাগিলেচোন দে, কাৰণ বহুত বিশ্বাস কৰোঁ না চবকো আমি, আৰু এনেকুৱা যদি বিশ্বাস যদি হেৰুৱাই, সেইকাৰণে বিশ্বাসটো কমি যাব না মানুহৰ ওপৰত। তো বিশ্বাস বুলি এটা বস্তু থাকে না, এইটো বিশ্বাস বুলি কৈছোঁ নহয় হ'ব পৃথিৱীখনত। মানে প্ৰথমতে 200 টকা দিছিলোঁ আমি, তাৰপাছত আৰু মানে খুচুৰা নাই বুলি ক'লে। তাৰপিছত আৰু বস্তু আপোনালোকক দেখাই পাইছে, দেখুৱাইছোঁহে। বক্সত আছিলে তিনিটা আছিলে আৰু আমি লৈছিলোঁ 2টা। তাৰপাছত আৰু মানে 200 টকা আমাৰ মানে হয়, বিলটো হয় 300 টকা বেগ দিব লাগে। মানুহটো মানে ইপানে গুচি গ'ল, নাহিলে আৰু তাৰমানে। গাইজ সকলো যাতে এনেকুৱা ভুল নকৰিব, আৰু কি বুলি কয় আমাৰ জীৱন হ'ল, আপোনালোকে যদি এনেকুৱা ভুল নকৰে আৰু কাকো বিশ্বাসত নল'ব গাইজ। আমি বিশ্বাসত লৈ কিনে বহুত ভুল কৰিছোঁ, কাৰণ আৰু বিশ্বাস আম ভুল আদমি না ইয়াৰ। আৰু আগত যি ঘটনা ঘটি যায় আমি দেখুৱাই থাকিম। থেংক ইউ। এতিয়া খাই কেনে হৈ যাব লাগিব। গোৱাত যাই আমি দেখুৱাই আছোঁ। আগৰ ভিডিঅ'টো তোমালোকে কি বুলি নিশ্চয় গম পাইছা যে অকণমান ঘটনা এটা ঘটি গৈছে, বেছি ঘটা নহয়, কিন্তু তথাপিতো ভালে আহি পাইছোঁ আৰু গোৱা।
সেইটোৱে মেইন আমাৰ কাৰণে। তো এতিয়া বাছ ষ্টেণ্ডলৈকে খোজকাঢ়ি গৈ আছোঁ। তো কিমান দূৰ খোজকাঢ়িব লাগিব নাজানো আৰু, তো গৈ আছোঁ। গাইছ আমি এতিয়া ফাইনেলি পাই গ'লোঁ বাছ ষ্টপ। এইখন বাছখন ক'ত যায় সুধিব লাগিব নেকি? তো এতিয়া ফাইনেলি গোৱা কি বুলি কয় মাৰগাঁও বাছ ষ্টপ চিটি হয়তো। তো এতিয়া আৰু ৰুমলৈকে যাব লাগিব এইখন বাছতে। তো এতিয়া গোৱাত আমি বাছত ঘূৰি আছোঁ আৰু। এতিয়া বাছত ঘূৰাত মানে কাৰণ 2 বাজি আছে। অ'কে গাইজ আমি এতিয়া বাছ ষ্টপ পালোঁ। এইটো বাছ ষ্টপ ইয়াত আছে, পূৰা ডাঙৰ বাছ ষ্টপ একদম। তো এতিয়া আমি যাব লাগিব কি বুলি কয় কোনদে হা? তো বহুত ডাঙৰ বাছ ষ্টেচন গাড়ী ইয়াতে পূৰা বাছবিলাক এতিয়া ৰখি থাকে গ'ল। অ'কে গাইজ ফাইনেলি আমি কণ্ডাৰ বাছ পাই গ'লোঁ। তো এতিয়া বাছত উঠোঁ আৰু এতিয়া ডাইৰেক্ট আৰু ৰুমত লগ পাইছোঁ।